সুধাচোন আপোনালোকৰ ভালনে? আপোনালোকে ভালনে? মোৰ ভালেই। কৈ দিয়া। মোৰ ভালেই। জৰিমিতা শ্ৰী আনন্দ ব্লগলৈ আপোনালোক সকলোকে পোনপ্ৰথমে মই স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ, নহ'লে সদায় দিমকৈ মোৰ ব্লগ দিয়া নহয়গৈ। সেয়েহে ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰোঁ। আজি দিনটোনো মই কি কৰোঁ, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া মই ৰাতিপুৱা অকণমান খোজকাঢ়ি আহিলোঁ, এতিয়া পথাৰলৈ যাম দেউতাক চাহ দিবলৈ। তাৰপিছত আমাকে চাই থাকক বাকীখিনি। মই গা পা ধুই মেলি আজৰি হ'লোঁ। এতিয়া মই কিবা এটা বনাওঁ বুলি ভাবিছোঁ, মানে গঞ্চনা কচুৰ চাটনি। সকলোৱে চাগে খাইছেই, যিসকলে খোৱা নাই তেখেতসকলে খাবও পাৰিব, ট্ৰাই কৰি চাব পাৰিব। খাবলৈ ভালেই লাগে বাৰু। মোৰ ওচৰত আজি আহিছে আমাৰ টিকলা এটা, দেখাই আছোঁ ৰ'ব। কৈ দিয়া। Hey guys. সুধাচোন আপোনালোকৰ ভালনে? আপোনালোকে ভালনে? মোৰ ভালেই। কৈ দিয়া। মোৰ ভালেই। তুমি কাৰ ঘৰলৈ আহিছানো এতিয়া? কাৰ ঘৰলৈ আহিছা? কুলিলি ঘৰলৈ? বোমা ঘৰলৈ অহা নাই? আহিছা। এডাল কি লৈ আছা তুমি? এডাল কি কৰিবানো তুমি? এডাল ফটো উঠিবা? বাহ, ষ্টাইল অকণ কৰি দিয়া আকৌ, ষ্টাইল অকণ কৰি দিয়া। তোমাৰ নামটো কৈ দিয়া। মোৰ নাম শ্ৰী ইমন খাউন। তাৰপিছত গান এটা গাই দিয়া। কলিছোৱালী মিঠা মাত বগিছোৱালী মিঠা মাত। ভালকে গোৱা। তাৰপিছত এইটো এদিলেহে। সেইটো নালাগে গোৱাই দিবলৈ। কিয়? লাগি থাকিলে তুমি ধুনীয়াকৈ গাব পাৰিবা। গোৱা। কলিছোৱালী মনা মিঠা মাত বগিছোৱালী মনা পুকুৰ মাৰে বজপাত। আকৌ চামৰাই কলীয়াটো গাই দিয়াচোন। কেনেকৈ জানো কৈ দিয়া। চামৰাই কলীয়া কেনেকৈ আছিলে? তুমি ইমান ধুনীয়াকৈ গোৱা আগতে তুমি পাহৰি গ'লা। চামৰাই কলীয়া নহবি নদীয়া। তাৰপিছত চিয়াই কৰিবা, কোৱা। চিয়াই কৰিবা আৰু ভৰিত দেখুৱাব নাপায় নহয়। কোৱা। চিয়াই কৰিবা, ভিডিঅ'টো লাইক কৰিবা ভিডিঅ'টো লাইক কৰিবা। আৰু এই হেৰিয়ে যে কয় কেনেকৈ কয়, ডিম্পু এদাই যে কয় যে কেনেকৈ কয়, কি সেই দস্ত কি আছিলে? দোস্ত কেনেকৈ কয়? হল নাম দোস্ত তেনেকৈ কয়। হে কেনেকৈ কয়? হেই দোস্ত। তেনেকৈ কয়। আৰু গান অকণ গাই দিয়া, আৰু অকণ গাই দিয়া ধুনীয়াকৈ। কি গাবা? এইবিলাক গ'লাহে। গোৱা। কলিছোৱালী মানে মিঠা মাত বগিছোৱালী মানে বুকুৰ মাৰা বজপাত। আৰু মাৰ নামটো কৈ দিয়াচোন। কি আছিলে মাৰ নামটো? মাৰ নাম টিপ্তি, আইটোৰ নাম আইটো। আইটো নাম আইটো। আকৌ দেউতাৰ নামটো? মুনিন্দাকান। ভালকৈ কোৱা এইফালে চা। মোৰ নাম শ্ৰী ইমন খাউন। মাৰ নাম টিপ্তি আৰু দেউতাৰ নাম মুনিন্দ। বাহ, আৰু গান গাবানে নোগোৱা? মুনিন্দ খাউন। আৰু গান গাবানে নোগোৱা? গাম। কোৱা। কলিছোৱালী মনা মিঠা মাত বগিছোৱালী মনা বুকুৰ মাৰাই বজপাত। বেলেগ এটা গোৱা। কিটা? আৰু কি জানা? টুকুন। টুকুন্দে গাই দিয়া। টুকুন্দে টুকুন্দে দেনা টুকুন্দা তাৰা টুকুন্দা ৰা পা টুকুন্দা।
নহবা আকৌ পিছত আকৌ আমি পিছত বনাম আকৌ কাইলৈ বনাম ন কৈ দিয়া তুমি আপোনালোকে চাই থাকিব বুলি কৈ দিয়া আপোনালোকে চাই থাকিব বাই বাই আজি আমাৰ ঠোহাত লাগিছিলে এতিয়া তাকে মই বনাম অকণমান পাতত দিম আৰু অকণমান তৰকাৰী বনাম গাজ টেঙাৰ সৈতে কলপাতখন অকণমান জুইত সেকি লৈছোঁ আপোনালোকে ৰ'দত দিলেও হ'ব কলপাতখন অকণমান লেৰেলাই ল'লেই হ'ল আৰু পাতত দিবৰ কাৰণে এতিয়া মই পাতত দিবলৈ লৈছোঁ জলকীয়া অকণমান পিঁয়াজ তাতে মান ধনিয়া হালধি নিমখ দি পেলাই অকণমান এনেকৈ সানি লৈছোঁ এতিয়া এখন মই জুইত সেকিম এতিয়া এয়া মই গাজ আৰু আলু সৈতে মাছৰ লগত তৰকাৰী বনাবলৈ যোগাৰ কৰি লৈছোঁ অকণমান পিঁয়াজ তাৰ লগত অকণমান লৈছোঁ কাটি পেলাই কেঁচা জলকীয়া লগতে কেইটামান লৈছোঁ গোটা জিৰা আৰু কেইটামান সৰিয়হ বগা সৰিয়হ আৰু হালধি লগতে নিমখ কাৰণে মোৰ মাছ ভাজি হৈ গ'ল এতিয়া তৰকাৰী বনাম কেৰাহী গৰম হৈছে আৰু কেৰাহীখন লেতেৰা নহয় একো দেই মই মাছ ভাজিহে লৈছিলোঁ প্ৰথমতে জিৰাকেইটা ফুটি উঠাত মই দি দিলোঁ পিঁয়াজ বগা সৰিয়হ জলকীয়া গোটেইখিনি দি পেলাই এতিয়া ভাজি ল'ম তাৰপিছত মই আলুখিনিও দি দিলোঁ এতিয়া আলুখিনি দি পেলাই ভাজি আছোঁ এয়া হৈছে গাজ টেঙা দি দিম এতিয়া মই গাজ টেঙা দি আকৌ ভাজিম অকণমান সময় তাৰপিছত পানী দি পেলাই আৰু উতলিবলৈ দিম মই পানী দি উতলিবলৈ দিলোঁ তাতে মই কেইডালমান দি দিছিলোঁ নৰসিংহ আৰু অকণমান দি দিলোঁ মান ধনিয়া লগতে দি দিলোঁ মাছ খাবলৈ কিন্তু কিছু ধুনীয়া হৈছিলে এতিয়া এয়া মই বনাবলৈ লৈছোঁ গঞ্চনা কচুৰ চাটনি এয়া মই এতিয়া অকণমানকৈ গুচাই ল'ম মানে ওপৰৰ যোনটো এনেকৈ অকণমানকৈ গুচাই লৈছোঁ আপোনালোকে দেখি চাগে ধৰিব পাৰিছে মোৰ গুচাই হৈছেগৈ আৰু গোটেইখিনি এডাল এডালকৈ আপোনালোকে ধৰিব পাৰিলেই চাগে এতিয়া মই ধুনীয়াকৈ ধুই মেলি আনিলোঁ এতিয়া মোক চাটনি বনাবলৈ লাগিব কেইডালমান নৰসিংহ অকণমান মান ধনিয়া অকণমান পিঁয়াজ নহৰু আদা লগতে জলকীয়া আৰু নিমখটোতো বাৰু দিবই লাগিব এতিয়া মই এয়া মিক্সিত পিচি ল'ম ধুনীয়াকৈ
খাবলৈ কিন্তু বহুত বেছিয়ে ধুনীয়া হয় যিসকলে খাইছে তেওঁলোকে নিশ্চয় গম পাব আপোনালোকে ৰুটিৰ লগতো খাব পাৰিব লগতে ভাতৰ লগতো খাওঁ বুলিলে খাব পাৰিব খাবলৈ কিন্তু ধুনীয়া হয় গাইস বনচৰঙা কচুৰ চাটনি খাবলৈ ভালেই হৈছিলে লগতে গাছ আৰু মাছ টেঙা খাবলৈও ভাল হৈছিলে যেহেতু টেঙা পিছত মই আপোনালোকক গাছ টেঙা ফটো নেদেখুৱালোঁ আৰু মোৰ দেৰিও হয় ৰাতিপুৱা সময়কণ বহুত টনাটনিয়ে হয় কাৰণ 9টা বজাত কামলৈ যাব লাগে সেয়েহে আপোনালোকক দিয়া নহ'লে আৰু ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰি মাৰিছোঁ যদিহে ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ লগত আপোনালোকে নটিফাই হৈ থাকিব পাৰে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ দেখা কৈ দিয়া কিবা এটা কৈ দিয়া ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা বুলি ভিডিঅ'টো চাই লাইক কৰিবা কৈ দিয়া আজিলৈ বাই 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 বাই